মুগৰ দাইলৰ মুড়ি ঘণ্টা বনাবলৈ মই এটা পাত্ৰত কিছু মুগৰ দাইল লৈছোঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি মুগৰ দাইলখিনি দি ল'ব। মই অকণমান সৰহকৈ দিছোঁ, তেতিয়া খাই বেছি সোৱাদ লাগে। দাইলখিনি ভালদৰে ধুই অনাৰ পিছত মই গেছত বহাই দিলোঁ বইল হ'বলৈ। এতিয়া সোৱাদ অনুসৰি মই নিমখ দিছোঁ, লাগিলে পিছত আকৌ দি ল'ম। আপোনালোকে কুকাৰত 2টা চিটি মাৰিব পাৰে, কিন্তু দালিখিনি একেবাৰে সিজাই নেপেলাব। একেবাৰে সিজাই পেলালে খাবলৈ বৰ বেছি সোৱাদ নালাগে। দাইলখিনি উতলি থকা সময়তে মই কাটি লোৱা অকণমান পিঁয়াজ ওপৰত পেলাই দিছোঁ, লগতে এচামুচ হালধিও দিছোঁ আৰু 5 মিনিটমান সময় উতলিবলৈ দিম এনেদৰে, আৰু তাৰপিছত নুমাই থ'ম মই এইখিনি। ইয়াৰ পিছত মই কেৰাহী এটা গেছত বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত মই তাত মিঠাতেল দিলোঁ আৰু তেলখিনি গৰম হোৱাত তাত অকণমান মই গোটা জিৰা দিছোঁ আৰু লগতে মই কাটি লোৱা পিঁয়াজ জলকীয়াখিনিও দিলোঁ আৰু দি ভালদৰে লৰাই দি আছোঁ। অকণমান সময় লৰোৱা হোৱাৰ পিছত এখিলা তেজপাতো মই দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে ইয়াৰ কেঁচা গোন্ধটো যায়। পিঁয়াজ জলকীয়াখিনি কিছু সময় ভজাৰ পিছত মই পিঁয়াজ জলকীয়াখিনিৰ ওপৰত 2 ফাল মাছৰ মূৰ পেলাই দিলোঁ আৰু মূৰকেইটা ভাঙি দিছোঁ এইদৰে, আৰু অকণমান সময় ভঙাৰ পিছত মই ইয়াৰ ওপৰত আগতে খুন্দি লোৱা জিৰা আৰু আদা নহৰুৰ আৰু জলকীয়াৰ পেষ্টখিনি দি ভালদৰে লৰাই দিছোঁ। মাছৰ মূৰখিনি কিছু সময় ভজাৰ পিছত মই দালিখিনি তেলত বহাই দিলোঁ আৰু এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। কালাৰটো দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হৈছে। 10 মিনিটমান ভালদৰে উতলোৱাৰ পিছত আমাৰ মাছৰ মুড়ি ঘণ্টাখন ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বহুত বেছি সোৱাদ হৈছিল।